জিলা কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ মুকলি সভা আছিল আজি বাৰ্ষিক অধিৱেশন আৰু এই সভাত বহুতো কথা আলোচনা হৈছিল। মূল কথাটো হ'ল যে নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় ছাত্ৰ সংগঠন হিচাপে জাতীয়তাবাদৰ আদৰ্শ উপেন ব্ৰহ্মৰ আদৰ্শ বিশ্ব দৰবাৰত বড়ো জাতিক যি ধৰণে আগুৱাই লৈ যাব লাগে, আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা, আমাৰ সাহিত্য, শিক্ষা, অৰ্থনীতি আৰু সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰক সামৰি সকলোখিনি আমি ঐক্যবদ্ধভাৱে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এইটোৱে আহ্বান, 2020 চনৰ বড়ো শান্তি চুক্তিৰ আধৰুৱা যিখিনি দফা, আগন্তুক ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বাজেট অধিৱেশন আহি আছে, তাত যিখিনি সংশোধনী বিধেয়ক আনিব লাগে, বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাও, আমি আগতে 10খন 6 দলৰ কথা কৈছিল, এতিয়া আমি 3খন 6 দলৰ কথা ক'ব বিচাৰিছোঁ। কাৰণ তিনিওটা 6 দলত চুক্তি সম্পাদিত হৈছিল আৰু সেইমতে ভাৰত চৰকাৰে সময় উপযোগী সিদ্ধান্ত গৃহমন্ত্ৰী ডাঙৰীয়াই যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেইমতে কাম কৰিব লাগে বুলি আমি দাবী আৰু আহ্বান আমি এই মঞ্চৰ পৰা আমি ৰাখিছোঁ। আপুনি